গুড মৰ্নিং। আমি আহি আছোঁ পাৰ্টিৰ লগত। ধুনীয়া সুপ্ৰভাত লৈ আহি গ'লোঁ আমি চাংলাঙৰ বুকুলৈ। পাটকাই মাউণ্টেইন ৰেঞ্জ, পাটকাই 500 পথ আছে ওপৰ দি যে একদম বহুত ওপৰ দি আছে 500 পথ। বন্ধুসকল কেনে আছে বাৰু আপোনালোকে? পাটকাই পৰ্বতৰ নাম নিশ্চয় শুনিছে নহয়। আজি আমি পাটকাইত ডিউটি কৰিবলৈ আহিলোঁ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ বৰ মনোমোহা। মই নিজে আহি এই ঠাইত বহুত আনন্দ উপভোগ কৰিছিলোঁ আৰু সেয়েহে মই আজি আপোনালোকৰ আগত পাটকাই পৰ্বতৰ কিছুমান দৃশ্য আৰু বৰ্ণনা ক'বলৈ ওলাইছোঁ। পাটকাই হৈছে আপোনাৰ বিশ্বৰ অন্যতম ইতিহাস প্ৰসিদ্ধ ঠাই। অসমৰ ৰাজনৈতিক ইতিহাসৰ লগতে এই পাটকাই এটা গভীৰ সুসম্পৰ্ক আছে। আমাৰ আহোম স্বৰ্গদেউ চাওলুং চুকাফাই 1200 শতিকাত এই পাটকাই পৰ্বত পাৰ হৈ আহি আহোম ৰাজ্য প্ৰতিস্থাপন কৰিছিলেহি আৰু সেই পাটকাই পৰ্বত আজিও অটলভাৱে ইয়াতে থিয় হৈ আছে আৰু আমি তাৰ কাষতে পহৰা দি আছোঁ। নিজকে বহুত ভাগ্যশালী বুলি ভাবোঁ যে পাটকাই পৰ্বতৰ মাজত আমি আজি ডিউটি কৰিবলৈ পাইছোঁ। আৰু বন্ধুসকল, এই পাটকাই পৰ্বতৰ পৰাই আমাৰ বুঢ়ীদিহিং নদীখন ওলাইছে। এই পাটকাই পৰ্বতখন আমাৰ অসম অৰুণাচলৰ বৰ্ডাৰতে আছে। আপোনালোকে তিনিচুকীয়া জিলাৰ পূব প্ৰান্তত আহিলে হ'ল। ইয়াৰ লিডু মাৰ্ঘেৰিটাৰ পৰা দক্ষিণ দিশত ই অৱস্থিত হৈ আছে। এই পাটকাই পৰ্বতত 12 মাহেই কিছুমান আৰ্দ্ৰতা দেখা পোৱা যায়। আপোনালোকে দেখিলে সকলো বুজি পাবই আৰু তাকে ভিডিঅ'টো আপোনালোকৰ আগত দিবলৈ ওলাইছোঁ। চাংলাং ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ। ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব কিন্তু দেই। সেইটো ইয়াৰ পৰা আহিবলৈ ৰাইট চাইডে লেফ্ট চাইডে। মে মাহতটো ইমান কুঁৱলী, বাকী দিনটো আছেই। নৱেম্বৰ ডিচেম্বৰৰ পৰা কেনেকুৱা কুঁৱলী হ'ব? বহুত কুঁৱলী হ'ব এইটো। গোটেইটো মাৰি দিছোঁ গম পাইছে। সেইফালে চাওক। বন্ধুসকল, এই পাটকাই পৰ্বতত থকা দৃশ্যসমূহ বহুত ভাল লগা দৃশ্য আৰু ই আমাৰ অসমৰ এটা জৈৱ বৈচিত্ৰ এটা ভাল ঠাই। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, গতিকে আমি ইয়াক বচাই ৰাখিব লাগিব। প্ৰাকৃতিকখন আমাৰ সকলোৰে দায়িত্ব আছে। অসমখন বহুত যে শুৱনি এই কথাটো সকলোৱে জানে। দেশী বিদেশী পৰ্যটক আহে অসম ঘূৰিবলৈ। এই পাটকাই আহে, 500 গিৰিপথ আহে। আমি কাষত থাকি আমি কিয় চাব নোৱাৰোঁ? আমিও সময় উলিয়াই ইয়াক দেখিবলৈ চেষ্টা কৰিব লাগে। আহিব আপোনালোকেও চাবলৈ যদি সময় পায়। কবি সাহিত্যিকসকলে লিখি থৈ গৈছিল যে শীতানত হিমালয়, দক্ষিণে সাগৰ, পূবফালে শাৰী শাৰী গিৰি মনোহৰ, পশ্চিম দিশত আছে আৰৱ সাগৰ, ভাৰতবৰ্ষ মোৰে দেশ জন্ম জন্মান্তৰৰ। গতিকে আমাৰ পাটকাই পৰ্বতখন আমাৰ অসমৰ গৌৰৱ আৰু ই অৰুণাচল অসম বৰ্ডাৰ এটা দেৱাল হয়। এইদৰে বিশাল সৌন্দৰ্যৰে ভৰা পৰ্বতৰ মাজত থাকি আমি ইজনে সিজন ভাই বন্ধুৰ মুখবোৰ চাই নিজৰ দায়িত্ব সুকলমে পালন কৰি গৈছোঁ আৰু আপোনালোকেও আমাক ছাপোৰ্ট দি যাব যাতে আমি আগবাঢ়ি যাব পাৰোঁ।